নমস্কাৰ, মই চিৰঞ্জীৱ। আজি আহিছোঁ 2 নং জৰাবাৰী দুলদা ঘৰত। সাপ এটা সোমাই আছে, বহুত দেৰিৰ পৰা মোক ফোন কৰিলে। ৰাতিপুৱা 6টা বজাতে সোমাইছে, মই আহালে 8টা বাজিলে। এইটো ইণ্ডিয়ান ৰেড স্নেক, অসমীয়াত মুচুৱাগুম সাপ বুলি কয়। বুঢ়া লোকে বাৰীৰখীয়া বুলিও কয়, কিছুমানে বাৰীৰস বুলিও কয়। এইটো এটা অবিষাক্ত সাপ আৰু ইয়াৰ নেগুৰতো বিষ নাথাকে। ইয়াৰ প্ৰিয় খাদ্য নিগনি। কিবা কাৰণত সি খাদ্যৰ সন্ধানত ঘৰৰ ভিতৰত সোমালেহি, কাৰণ এতিয়া বাৰিষা ছিজন, সাপ সোমোৱাটো স্বাভাৱিক কথা। এখন ধৰক, এখন আপোনাক বেলেগে লৈ যাওকচোন পটককৈ। দিবেন না আপুনি কেমেৰাটো ধৰিব। নোলাই ক'লেও যাব নোচোৱা এইটো হাতে মেল খাইছো। শব্দটো শুনি ভাল লাগিছে। মই আঁতৰি থাকিব দেই। একো নহয়, একো নহয়, বিষাক্ত সাপ নহয়। নালাগে, হৈ যাব, টেনশ্যন নল'ব। কিন্তু ভয় খাইছে, মুচুৱাগুম খাবহে, ভয় খাব নালাগে নহয়। এইটো মুচুৱাগুম সাপ, আহক আগফালে আহক। ভয় খাব নালাগে, এইটো বিষাক্ত সাপ নহয়। কেলে ইমান ভয় খাইছে আপোনালোকে? নাই নাই, সাপৰ খবৰ আছেতো, কেলে নাই? বিষাক্ত সাপবিলাকহে ভয় কৰিবলগীয়া কথা। অবিষাক্ত সাপবিলাক ভয় কেলে খাব? ইয়াৰ গাত দুখ পাই আছে দেখোন। এই কোনোবাই মাৰিছে আগত, এই দুটা জেগাত মাৰিছে, দুটা জেগাত মাৰিছে। এইটো এই সাপটোৰ পৰিচয়টো আপোনাক মই দেখাই দিছোঁ, চাই লওক। এই মুখখনৰ তলফাল দেখিছেনে? বগা ক'লা আঁচ থাকে। এই ফেনা তুলিব নোৱাৰে, এই খং উঠি যে এই ডিঙিটো ফুলাই তলফালে ফুলাই দিয়ে। তলফালে চাওক, মূৰৰ তলফালে দেখিছেনে? বগা ক'লা আঁচ আছে। ই অবিষাক্ত সাপ। চাউণ্ডটো বহুত দিয়ে, খং যে। আপোনালোকে এই বিষাক্ত নে অবিষাক্ত সাপটো চাই লওক। কাৰোবাৰ চুই চাবলৈ মন আছে যদি চুই চাবও পাৰে, ভয় খাব নালাগে। এইটো আপোনাৰ চাওক, মই মুখখন মেলি দেখাইছোঁ। এই ওপৰত বিষ দাঁত নাই, দেখিছেনে? মানুহে এনেই ভয় খায়। এই সাপটো এই তলফালে এনেকৈ বগা ক'লা আছে, দেখিছেনে? মুচুৱা সাপটো এইটোৱে লক্ষণ। এই আৰু নেগুৰডালো তেনেকুৱা ছেম, বগা ক'লা আছে, দেখিছেনে? তলফালে নেগুৰডাল সৰু হ'ব। টাইট, কিমান টাইটকৈ মাৰি আছে। পটাপট খোলক, বেয়া টাইট দিয়ে। বহুত এইটো আপোনাৰ ইণ্ডিয়ান ৰেড স্নেক, মুচুৱাগুম। ইয়াৰ নিগনি প্ৰিয় খাদ্য, তাৰমানে নিগনি প্ৰিয় খাদ্য। আমি ইয়াক বাৰীৰখীয়া বুলি কওঁ। বুঢ়া লোকে আগত যিটো কয় বাৰীৰখীয়া, বগা মাটি, এইটো হ'ল বাৰীৰখীয়াটো। এইটো ই আমাক নিগনি খাই বহুত উপকাৰ কৰে। ভঁৰালত লগত নিগনি থাকে ন, আমাক উপকাৰ কৰে। অবিষাক্ত সাপ আছে। এইটো এইফালে জংঘল ক'ত আছে? ওচৰত আপোনাৰ পিছফালে, পাছফালে। এইটো কাৰণে আপোনাৰ নেক্সট টাইম আপোনালোকে ভয় নাখাব। এইটো থাকিলে ভালহে, তাৰমানে বিষাক্ত সাপবিলাক নাথাকে বৰকে। ডাঙৰ সাপ থাকিলে পিছফালে এইটো একো নহয়, আপোনালোকে ভয় নকৰক। আপোনাৰ যিটো ভয় খাই আছে, আপোনালোকে কৈ আছে ন সাপৰ খবৰ নাই। একচুৱেলি সাপবিলাকৰ বিষয়ে আমি নাজানো কাৰণে সেই ভাৱটো মনত আহে। যেতিয়া সাপবিলাক আপোনালোকে চিনি পাব, সেই কথাটো মনলৈ নাহে। আজি ফেটি সাপটো আপোনালোকে ফেনাখন তুলিলে দেখা পায়, চিনি পায় ফটককৈ, এইটো ফেটি সাপ, চকৰি ফেটি। ঠিক আছে, তো এই সাপটো আমি ফেটি বুলিয়ে ভাবি লওঁ ক'লাৰ কাৰণে, কিন্তু একচুৱেলি মুচুৱাগুম। এইটো অবিষাক্ত সাপ, মুচুৱাগুম। এইটোক ইণ্ডিয়ান ৰেড স্নেক বুলি কয়, বাৰীৰখীয়া বুলি কয়। কাটি
নাই ই কণী নাখায় মিছা কথা খেতি ধুনীয়া জেগা আছে ইয়াৰ কাৰণে ধুনীয়া জংঘল আছে আৰু এইটো আমিতো এয়াৰ নেছৰ কাৰণে কৰি আছো ন ইয়াতে এৰি দিছো সি আৰামছে গুচি যাব সাপটোক আমি জংঘলত এৰি দিলোঁ আৰু সি খুব ধুনীয়াকৈ গুচি গ'লগৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ।